হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ টেবলেট মিষ্টাৰ জ্যোতি গগন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰায় 7 বছৰমানৰ আগত মানে 2014 চনত ৰং চেনেলত সম্প্ৰচাৰিত হৈছিল এখন কমেডি ধাৰাবাহিক, যাৰ নাম আছিল কচুগুটি। এই ধাৰাবাহিকখন পৰিচালনা কৰিছিল সকলোৰে পৰিচিত অসমৰ এক জনপ্ৰিয় কৌতুক গোষ্ঠী লাফিং ট্ৰেইনৰ প্ৰণৱ আৰু পংকজ ককাইদেৱে। আৰু এই ধাৰাবাহিকখনত মই সহকাৰী পৰিচালক হিচাপে কাম কৰিবলৈ সুবিধা পাইছিলোঁ আৰু তাতেই শিকিছিলোঁ কেনেকৈ এটা কাহিনীক চিত্ৰনাট্য কৰিব লাগে আৰু ভিডিঅ' কেনেকৈ পৰিচালনা কৰিব লাগে। আহকচোন আমি সকলোৱে মিলি এই কচুগুটি ধাৰাবাহিকখনৰ টাইটেল ছংটো উপভোগ কৰোঁ। ইজনে সিজনক পিন্ধাই টুপি আহি ধেমালিৰ মহাজুতি আহি পালে কচুগুটি। এই কচুগুটি ধাৰাবাহিকখনত মই এটি সৰু ল'ৰাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু মোৰ চৰিত্ৰটোৰ নাম আছিল আপেল। লাহে লাহে অসমৰ ৰাইজে এই কচুগুটি ধাৰাবাহিকখন আদৰি লৈছিল। ঠিক তেনেকৈ মোৰ এই আপেল চৰিত্ৰটো ৰাইজে খুব আমোদ পাইছিল। বিশেষকৈ সেই সময়ত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মুখত এই আপেল নামটো শুনিবলৈ পাই যথেষ্ট উৎসাহ পাইছিলোঁ। এডাল বাঁহত দুফালে দুটা নাৰিকল লগাই জিম কৰা, অংগনবাদীত পঢ়িবলৈ যোৱা, আকৌ মই কৰা দুষ্টামিবোৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে অনুকৰণ কৰিছিল। এই কথা তেতিয়া গম পাইছিলোঁ যেতিয়া সাংস্কৃতিক মঞ্চবিলাকত কৌতুক পৰিৱেশন কৰিবলৈ এই কচুগুটি টীমটোক নিমন্ত্ৰণ কৰি নিছিল। আৰু যেতিয়া মই মঞ্চৰ কাষত ৰৈ আছিলোঁ তেতিয়া মাক দেউতাকবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মোৰ কাষলৈ লৈ আনিছিলে। তেতিয়া সিহঁতক চিনাকি কৰাই দিছিল যে এইজনে আপেল। তেতিয়া মই যথেষ্ট উৎসাহ পাইছিলোঁ। যা বল কগে এইবাৰ অংগনবাদী কেপ্টেইন হয়হে হবি দে যা দে ভালকে ধৰ মাৰ মাৰ তোৰ মোৰটো বলটো মোৰ হাততে আছে। মই এনেহে প্ৰেক্টিচ কৰি চাইছিলোঁ। মই এনে প্ৰেক্টিচা কৰি আছো দে মাৰ ভালকে ধৰ বল এটা ভালকে মাৰিব নাজান তই ধৰ মই বল মাৰি আছো কাম নাই ভালকে ধৰ মাৰ তোক মই আউট কৰি দেখুৱাই আছো
নোহোৱা মুদাই মাৰি পেলালে তোৰ লগত নেখেলো যা মোৰ অনুভৱ এই ধাৰাবাহিকখনত মই কৰা আপেল চৰিত্ৰটোৱে মোৰ অভিনয়ৰ টাৰ্ণিং পইণ্ট কিয়নো এই চৰিত্ৰটো কৰাৰ পাছতেই মই কেইবাখনো ধাৰাবাহিকত কাম কৰিবলৈ সুবিধা পাইছিলোঁ এই চেগতে মই ধন্যবাদ জনাম ৰং চেনেলৰ সমূহ কৰ্তৃপক্ষক তাৰ লগতে মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম এই চৰিত্ৰটো জন্ম দিয়া প্ৰণৱ পংকজ ককাইদেউ লগতে পিণ্টু বৰাক আৰু তাৰ লগতে মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম ধন্যবাদ জনাম সমূহ অসমবাসী ৰাইজক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে এই আপেল চৰিত্ৰটোৰ সৰু সৰু ভিডিঅ'সমূহ আপোনালোকৰ চাবলৈ মন যায় নেকি যদি চাবলৈ মন যায় তেনেহ'লে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব তেতিয়াহে মই সৰু সৰু কমেডি ভিডিঅ'সমূহ আপোনালোকক দেখুৱাই থাকিব পাৰিম আৰু যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আনে চাবলৈ শ্বেয়াৰ এটা মাৰি দিব থেংক ইউ